প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়ডা, মুম্বাই আৰু কলকাতাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কোভিড-19ৰ 3টা উচ্চ ক্ষমতা সম্পন্ন নমুনা পৰীক্ষা কেন্দ্ৰৰ শুভাৰম্ভ। ফ্ৰান্সৰ পৰা 5খন ৰাফেল যুঁজাৰু বিমান ভাৰতলৈ অনা প্ৰক্ৰিয়া আৰম্ভ। বিমানকেইখন 29 জুলাইত হাৰিয়ানাৰ আম্বালাত ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভুক্ত হ'ব। অসমত নতুনকৈ 1142 গৰাকী কৰোনা ৰোগী চিনাক্ত। ৰাজ্যত সক্ৰিয় সংক্ৰমণৰ হাৰ 5.55% হ্ৰাস। দেশত আৰোগ্য লাভৰ সংখ্যা 9 লাখ অতিক্ৰম। নগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ। আৰু ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কেতবোৰ অঞ্চলত নৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত, বানত মৃত্যুৰ সংখ্যা 102লৈ বৃদ্ধি। নমস্কাৰ, সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কোভিড-19ৰ নয়ডা, মুম্বাই আৰু কলকাতাত 3টা উচ্চ ক্ষমতা সম্পন্ন নমুনা পৰীক্ষা কেন্দ্ৰৰ শুভাৰম্ভ কৰে। কেন্দ্ৰকেইটা শুভাৰম্ভ কৰি তেওঁ কয় যে এই সা সুবিধাসমূহে দেশত কোভিড-19ৰ পৰীক্ষাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ দিশটো শক্তিশালী কৰিব। দেশত ভাল স্বাস্থ্যৰ আন্তঃগাঁথনি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে গাঁও পৰ্যায়ত ক্লিনিক আৰু চিকিৎসালয়সমূহত উপযুক্ত স্বাস্থ্যৰ সুবিধা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোভিড মহামাৰীৰ আগতীয়া চিনাক্তকৰণ আৰু ইয়াৰ সংক্ৰমণত বাধা দিয়াৰ কাৰণে চৰকাৰে পৰীক্ষা কৰা, অনুসৰণ কৰা আৰু চিকিৎসা কৰাৰ কৌশল হাতত লৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ডক্টৰ হৰ্ষ বৰ্ধনে এই পৰীক্ষা কেন্দ্ৰ কেইটাত প্ৰত্যেক দিনে 1000তকৈও অধিক কোভিড-19ৰ নমুনা পৰীক্ষা কৰিব পৰা যাব বুলি কয়। কোভিড-19ৰ উপৰিও অন্যান্য ৰোগৰো পৰীক্ষা এই কেন্দ্ৰবোৰত কৰিব পৰা যাব। কোভিড মহামাৰীৰ পাছত এই পৰীক্ষাগাৰসমূহে হেপাটাইটিছ বি আৰু চি, HIV, TB আৰু ডেংগুৰ নমুনাও পৰীক্ষা কৰিবলৈ সমৰ্থ হ'ব। ফ্ৰান্সৰ পৰা 5খন ৰাফেল যুঁজাৰু বিমান অহা বুধবাৰে ভাৰত আহি পাবহি। এই যুঁজাৰু বিমানকেইখন 29 জুলাইত হাৰিয়ানাৰ আম্বালাত থকা ভাৰতীয় বায়ু সেনা বাহিনীৰ অন্তৰ্ভুক্ত কৰা হ'ব। ফ্ৰান্সৰ পৰা ভাৰতে 59,000 কোটি টকা ব্যয়ত 36খন বিমান ক্ৰয় কৰিছিল আৰু তাৰে প্ৰথম 5খন বিমান বুধবাৰে ভাৰত পাবহি। এই বিমানকেইখনে ফ্ৰান্সৰ পৰা ভাৰতলৈ প্ৰায় 7,000 কিলোমিটাৰ আকাশী পথ অতিক্ৰম কৰিব। 2021 চনৰ শেষৰ ফালে এই 36খন বিমান সম্পূৰ্ণৰূপে ভাৰতে লাভ কৰিব। 10খন ৰাফেল বিমান ইতিমধ্যে ভাৰতে লাভ কৰিছে। উল্লেখযোগ্য যে 2019 চনৰ অক্টোবৰ মাহত প্ৰথম ৰাফেল যুঁজাৰু বিমান ভাৰতে ফ্ৰান্সৰ পৰা লাভ কৰিছিল। অসমত যোৱা 24 ঘণ্টাত 20,542টা নমুনা পৰীক্ষা কৰাৰ পাছত 1142 গৰাকী কৰোনা ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ ফলত সক্ৰিয় সংক্ৰমণৰ হাৰ 5.55%লৈ হ্ৰাস পাইছে। কালি 985 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ৰাজ্যত এতিয়ালৈকে মুঠ সংক্ৰমিত লোকৰ সংখ্যা হৈছে 32,228 গৰাকী আৰু আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 24,040 জন। সক্ৰিয় আক্ৰান্তৰ সংখ্যা 8,106 গৰাকী। ৰাজ্যত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 79 গৰাকী। কোভিড-19 মহামাৰীৰ পৰা আৰোগ্য লাভৰ সংখ্যাই আজি 9 লাখ অতিক্ৰম কৰিছে। ইয়াৰ ফলত দেশত আৰোগ্য লাভৰ হাৰ প্ৰায় 64% হৈছেগৈ। ইফালে দেশত মৃত্যুৰ হাৰ হ্ৰাস পাই 2.28% হৈছেগৈ। ভাৰতত এতিয়ালৈকে মুঠ 9,21,303 গৰাকীয়ে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে আৰু যোৱা 24 ঘণ্টাত 31,991 গৰাকীয়ে আৰোগ্য লাভ কৰা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। দেশত এদিনতে 49,931 গৰাকী নতুনকৈ সংক্ৰমিত হোৱাৰ ফলত মুঠ সংক্ৰমিত লোকৰ সংখ্যা হৈছে 14,35,453 গৰাকী। বৰ্তমানে দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে 4,85,114 গৰাকী। আনহাতে এদিনতে 708 গৰাকীৰ মৃত্যু হোৱাৰ ফলত দেশত মৃত্যুৰ সংখ্যা 32,866লৈ বৃদ্ধি পাইছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ। দিল্লীত আৰোগ্য লাভৰ সৰ্বোচ্চ হাৰ হৈছে 87.95%। অসম, লাডাখ, হাৰিয়ানা আৰু তেলেংগানা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আৰোগ্য লাভৰ হাৰ 74% হৈছে। আনহাতে 29খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ কম হৈছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যত প্ৰকাশ।
এদিনতে 5 লাখৰো অধিক কৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰি দেশে এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। যোৱা 24 ঘণ্টাৰ ভিতৰত দেশৰ বিভিন্ন পৰীক্ষাগাৰত অভিলেখ সংখ্যক 5,15,472টা নমুনা পৰীক্ষা কৰা হৈছে বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে আজি প্ৰকাশ কৰিছে। এতিয়ালৈকে দেশৰ পৰীক্ষাগাৰসমূহে 1,68,06,803টা নমুনা পৰীক্ষা কৰিছে। ICMR দেশত নমুনা পৰীক্ষা কৰাৰ সা-সুবিধা ক্ৰমে বৃদ্ধি কৰি আছে। বৰ্তমানে দেশত 1,310টা পৰীক্ষাগাৰত কোভিড-19ৰ নমুনা পৰীক্ষা কৰি থকা হৈছে আৰু ইয়াৰে 906টা চৰকাৰী পৰীক্ষাগাৰ আৰু 404টা ব্যক্তিগত পৰীক্ষাগাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 749.52 কোটি টকা ব্যয়েৰে হ'বলগীয়া গৃহ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। নগাঁও চহৰৰ চকীটোপত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পাছত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত এখন মুকলি সভাত তেওঁ অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ 72 বছৰৰ ভিতৰত এই আঁচনিখনে দেশৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। ইতিমধ্যে 3 লাখ গৃহ সম্পূৰ্ণ কৰা হৈছে আৰু পূৰ্বৰ চৰকাৰৰ দিনৰ আধৰুৱা হৈ থকা 2.84 লাখ ঘৰ বৰ্তমানৰ চৰকাৰে নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰে। এই সভাতেই মুখ্যমন্ত্ৰীয়ে এই আৱাস যোজনাৰ হিতাধিকাৰীৰ মাজত প্ৰথম কিস্তিৰ ধনৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অহা এমাহৰ ভিতৰত নগৰাঞ্চলত 25,000 গৃহ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মহৎ দৰিদ্ৰ জনগণৰ বাবে লোৱাৰ ৰাজ্যখনত সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে যদিও নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সেইদৰে ধনশিৰি, জীয়াভৰলী, কপিলী, বেকী আৰু কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যখনৰ 22খন জিলাৰ 64টা ৰাজহ চক্ৰৰ 2,252খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 24,68,307 জন লোক এই বানত আক্ৰান্ত হৈছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত 267টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে আৰু ইয়াত 46,653 গৰাকী বান আক্ৰান্তই আশ্ৰয় লৈ আছে। বৰ্তমানৰ বানত আৰু 5 জন লোকৰ মৃত্যু হোৱাৰ ফলত মৃত্যুৰ সংখ্যা 102 লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে 1,10,666 হেক্টৰ কৃষিভূমি এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছে। NDRFে ৰাজ্যখনৰ ধেমাজি, শোণিতপুৰ, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, বৰপেটা, বঙাইগাঁও আৰু কাছাৰ জিলাৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। SDRFেও ৰাজ্যখনৰ 40টা বিভিন্ন স্থানত উদ্ধাৰ কাৰ্য চলাই আছে। মৰিগাঁও জিলাৰ সামগ্ৰিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও এতিয়াও জিলাখনৰ 5টা ৰাজহ চক্ৰৰ 300 ৰাজহ গাঁৱৰ প্ৰায় 3.5 লাখ লোকৰ বাসগৃহ পানীৰ তলত আছে। কালি স্বাস্থ্য বিভাগৰ ৰাজ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই মায়ং ৰাজহ চক্ৰৰ বান আক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰাৰ লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত পবিতৰা অভয়াৰণ্যৰ গড়, মহ আদি জীৱ-জন্তুৰ বাবে ঘাঁহৰ যোগান ধৰে। মন্ত্ৰীগৰাকীয়ে পবিতৰা অভয়াৰণ্যৰ বনৰক্ষীসকলৰ মাজত সাহায্য সামগ্ৰীও বিতৰণ কৰে। অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ মেবো মহকুমাৰ চিয়াং নদীয়ে বৃহৎ এলেকা খহাই পেলাইছে। মেবো মহকুমাৰ 17খন গাঁও এই বছৰ চিয়াং নদীৰ এই গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে। 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক মেবো ধোলা পথটোৰ 1 কিলোমিটাৰ অংশ চিয়াং নদীয়ে উটুৱাই লৈ যায়। 70 বছৰীয়া পুৰণি এই পথটোৱে অসমৰ তিনিচুকীয়া জিলাক পূব চিয়াং আৰু লোৱাৰ ডিবং উপত্যকাৰ লগত সংযুক্ত কৰিছে। স্থানীয় গাঁওবাসীয়ে কেইবা একৰ কৃষিভূমি এই নদীৰ খহনীয়াত হেৰুৱাবলগীয়া হৈছে। ফলত গাঁওবাসীয়ে নিজকে ৰক্ষা কৰিবলৈ খহনীয়া ৰোধৰ বাবে নিজাকৈ পাৰ্কুপাইন আদিৰে চিয়াং নদীক বাধা দিবলৈ চেষ্টা কৰিছে। ৰাজ্যখনত এফালে যদি কৰোনা মহামাৰীৰ প্ৰভাৱ ঘটিছে, আনফালে জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৰং জিলাত ইতিমধ্যে 10 গৰাকী লোক জাপানীয় এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলা মেলেৰিয়া স্বাস্থ্য বিষয়াই জনোৱা মতে মঙলদৈৰ পাথৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত 5 জন, চিপাঝাৰ ব্লক স্বাস্থ্য কেন্দ্ৰৰ অধীনত 2 জন, জলজলি স্বাস্থ্য খণ্ডৰ অধীনত 2 জন আৰু খাৰুপেটিয়াত 1 জন আক্ৰান্ত হৈছে। ইতিমধ্যে ইয়াৰে 2 জন লোকৰ মৃত্যু হৈছে। আনহাতে 8 গৰাকী লোক বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে। ইফালে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা অঞ্চলসমূহত দৰং জিলা স্বাস্থ্য বিভাগে ফগিঙৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন অঞ্চলত সজাগতা সভাৰো আয়োজন কৰিছে বুলি জিলা স্বাস্থ্য বিষয়াই জনাইছে।
প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামক আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশে স্মৰণ কৰিছে 2015 চনৰ 27 জুলাইৰ দিনাখন শিলঙত মিছাইল মেন অব ইণ্ডিয়া হিচাপে খ্যাত ডক্টৰ কালামৰ মৃত্যু হৈছিল উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে এটা টুইট যোগে তেওঁ কয় যে ডক্টৰ কালাম কেৱল এজন সুখ্যাত বিজ্ঞানীয়ে নাছিল তেওঁ এজন জনতাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছিল তেওঁ দেশৰ জনসাধাৰণক বিশেষকৈ যুৱসকলক তেওঁৰ কাম আৰু লিখনিৰে বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল ৰাষ্ট্ৰ গঠনত ডক্টৰ কালামৰ অৱদানৰ বিষয়ে দেশবাসীয়ে সদায়ে স্মৰণ কৰিব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় গৃহমন্ত্ৰী অমিত শাহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে এটা টুইট যোগে তেওঁ ডক্টৰ কালামক জনতাৰ ৰাষ্ট্ৰপতি বুলি অভিহিত কৰে ডক্টৰ কালামৰ জ্ঞান অন্বেষণৰ যিটো ধাৰা সি ভাৰতীয় জনগণক সদায় অনুপ্ৰাণিত কৰিব বুলি তেওঁ কয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰেও সুখ্যাত বিজ্ঞানী আৰু শিক্ষক ডক্টৰ কালামৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক ভাৰতলৈ ঘূৰাই অনাৰ বাবে অহা 1 আগষ্টৰ পৰা বন্দে ভাৰত মিছনৰ পঞ্চম পৰ্যায়ৰ কাম আৰম্ভ হ'ব অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এটা টুইট যোগে কয় যে 8,14,000ৰো অধিক ভাৰতীয়ক আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা কাটাৰ ওমান ছিংগাপুৰ ফ্ৰাংকফৰ্ট পেৰিছ সৌদি আৰব বাহৰেইন আদি দেশত আবদ্ধ হৈ আছিল আৰু তেওঁলোকক যোৱা 6 মেৰ পৰা এয়াৰ ইণ্ডিয়া বিমানৰ সহায়ত ভাৰতলৈ অনা হৈছিল ইয়াৰে প্ৰায় 2,70,000 ভাৰতীয়ক 53খন দেশৰ পৰা ঘূৰাই অনা হৈছে বুলি পুৰীয়ে কয় এয়াৰ ইণ্ডিয়াৰ টিকট বুকিং আদি সম্পৰ্কে অলপতে ঘোষণা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় বিশ্ববিদ্যালয় অনুদান আয়োগে যোৱা 6 জুলাই তাৰিখে দেশৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰতি বিশ্ববিদ্যালয় অনুদান আয়োগক সঁহাৰি জনাবলৈ নিৰ্দেশ দিছে কোভিড-19 মহামাৰীৰ সংক্ৰান্তত বিভিন্ন ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে চূড়ান্ত পৰীক্ষাসমূহ বাতিল কৰাৰ উপৰিও অসম আৰু বিহাৰৰ ছাত্ৰ-ছাত্ৰীসকল বানপানীৰ কবলত পৰিছে বুলি আবেদনখনত উল্লেখ কৰিছে ন্যায়াধীশ অশোক ভূষণে কেন্দ্ৰীয় চৰকাৰ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগক উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰৱৰ্তী শুনানি 31 জুলাইত হ'ব বুলি কয় ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ গভৰ্ণৰ শক্তিকান্ত দাসে আজি কয় যে ভাৰতীয় অৰ্থনীতিয়ে গতিশীলতা লাভ কৰি আছে আৰু ইয়াৰ ফলত অৰ্থনীতিয়ে ভৱিষ্যতে নতুন ৰূপ ধাৰণ কৰিব ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীয়ে কনফেডাৰেশ্যন অব ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ ৰাষ্ট্ৰীয় পৰিষদত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিছিল কৃষি খণ্ড পুনৰুজ্জীৱিত শক্তি খণ্ড আদিকে ধৰি 5টা বিশেষ খণ্ডই ভাৰতীয় অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলাব বুলি তেওঁ আশা প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডত গ্ৰহণ কৰা সংস্কাৰে ভাৰতীয় কৃষকসকলৰ আয়ৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব বুলি গভৰ্ণৰগৰাকীয়ে উল্লেখ কৰে ভাৰত চৰকাৰে আৰু 47টা চাইনিজ এপ নিষিদ্ধ কৰিছে পূৰ্বতে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু তথ্যৰ গোপনীয়তা ৰক্ষাৰ কাৰণে 59টা চাইনিজ এপ নিষিদ্ধ কৰা হৈছিল যোৱা মাহত চৰকাৰে টিকটক লাইট আৰু হেলো লাইটকে ধৰি চাইনিজ এপবিলাক নিষিদ্ধ কৰিছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পশ্চিম সংমণ্ডলৰ বন বিষয়া জয় সিংবীৰ কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত কালি নিশা দেহাৱসান ঘটে মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 59 বছৰ উল্লেখযোগ্য যে জিলাখনত দুগৰাকী বিষয়াসহ 4জন লোকে কোভিড-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়ডা মুম্বাই আৰু কলকাতাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কোভিড-19ৰ 3টা উচ্চ ক্ষমতা সম্পন্ন নমুনা পৰীক্ষা কেন্দ্ৰৰ শুভাৰম্ভ ফ্ৰান্সৰ পৰা 5খন ৰাফেল যুঁজাৰু বিমান ভাৰতলৈ অনা প্ৰক্ৰিয়া আৰম্ভ বিমানকেইখন 29 জুলাইত হাৰিয়ানাৰ আম্বালাত ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভুক্ত হ'ব অসমত নতুনকৈ 1142 গৰাকী কৰোনা ৰোগী চিনাক্ত ৰাজ্যত সক্ৰিয় সংক্ৰমণৰ হাৰ 5.55% হ্ৰাস দেশত আৰোগ্য লাভৰ সংখ্যা 9 লাখ অতিক্ৰম নগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ আৰু ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কেতবোৰ অঞ্চলত নৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত বানত মৃত্যুৰ সংখ্যা 102লৈ বৃদ্ধি সন্ধিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 9 বজাত প্ৰচাৰিত হ'ব নমস্কাৰ